আজি বোলো হাঁহে কোমোৰা খাওঁ। কথামতে কামীয়া হাঁহৰ মাংস ধুনীয়াকৈ কাটি লোৱা হয়। ইফালে কোমোৰা কাটি আছে মনে। সেয়া কোমোৰা কাটি ধুই মেলি ইফালে আহিলোঁ। এতিয়া তেল দি কিনি পিঁয়াজ আৰু গোটা জিৰা কেইটামান দিছোঁ আৰু কালাৰখিনি আহিবৰ কাৰণে ৰাখি দিছোঁ। গল্ডেন কালাৰ এটা আহিছে। এতিয়া মাংসখিনি বহাই দিছোঁ, লগতে আলুখিনি দি দিছোঁ আৰু এতিয়া কোমোৰাখিনিও দি দিম। মাংসখিনি ধুনীয়াকৈ সিজিব আৰু হাঁহৰ মাংসত যিমানেই পানী দি কিনে ভাজি থাকিব সিমানেই সোৱাদ হয়, গতিকে পূৰা ভাজিব লাগিব। এতিয়া নিমখ আৰু হালধি দি কিনে ধুনীয়াকৈ লাৰি দিছোঁ। লগতে আদা নহৰুখিনি দি দিছোঁ। টিকলাটো লাষ্ট কৰিছে এইফালে মছলা দিয়া হৈছে গোটেইখিনি। মিট মছলা, চিকেন মছলা, গৰম মছলা আৰু শুকান জলকীয়াটো মিক্সিত মাৰাই আছিলে।